ভাল বেয়াটো বেলেগ কথা, দুজনৰ মাজত কাজিয়া লাগিলেতো ভাল পাওঁ না। মানে পীযুষ হাজৰিকাক যে মানে হেৰি কৰিলে, ডিগ্ৰেড কৰিলে, সেইটোতো আৰু এতিয়া লুকুৱাই লাভ নাই। যোৱা 3খন কেবিনেট বৈঠকত কেলে পীযুষ হাজৰিকা কেবিনেটলৈ অহা নাই? পীযুষ হাজৰিকাই যদি ভাবিছে যে তেওঁক ডিগ্ৰেড কৰা নাই, মানুহৰ ওচৰত যদি তেওঁৰ পাৱাৰটো কমি যাব, মই যে কৈ দিছো, গতিকে পীযুষ হাজৰিকাৰ পাৱাৰটো কমি যাব নাই, ডিচি চিচিয়ে কথা নুশুনিব নহয়, SP ডিচিয়ে কথা নুশুনিব, হয়নে নহয়? সেইকাৰণে তেওঁ গাটো ফৰফৰাই আছে, মই কৈ দিছো কাৰণে। কিন্তু মই তেওঁক এটা কথা কব কৈছো, যদি তেওঁক ডিগ্ৰেড কৰা নাই, যোৱা 3খন কেবিনেট বৈঠকত 4খন হৈছে নেকি, 4খনৰ ভিতৰত 3খনতে তেওঁ কেলে উপস্থিত থকা নাই? তেওঁ গাটো বেয়া হৈ আছে নেকি? গা বেয়া নে মন বেয়া? পীযুষ হাজৰিকাই একেবাৰে সুধি চাবচোন, গা বেয়া নে মন বেয়া? আৰু পীযুষ হাজৰিকাই এটা বস্তু জানি লোৱা দৰকাৰ যে পীযুষ হাজৰিকাই RSS আৰু বিজেপিক যিমানেই ছাৰ্ভিচ নিদিয়ক লাগিলে, অনুসূচিত জাতিৰ মানুহ এজনক কেতিয়াও RSS আৰু বিজেপিয়ে মুখ্যমন্ত্ৰী নাপাতে, কেতিয়াও নাপাতে, বৰ্ণবাদী পাৰ্টি। সেইকাৰণে পীযুষ হাজৰিকাৰ জীৱনটো হিমন্ত বিশ্ব শৰ্মাৰ ভৰি পিটিকি থাকিব পাৰিব, RSSক সেৱা শুশ্ৰূষা কৰি থাকিব পাৰিব। কিন্তু পীযুষ হাজৰিকাই নিজৰ বলত যদি, যেনেকে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ লগত বিসম্বাদ কৰি মুখ্যমন্ত্ৰী হল, তেনেকে যদি পীযুষ হাজৰিকাই বিসম্বাদ কৰি মুখ্যমন্ত্ৰী নহয়, কোনো পৰ্যায়ে RSS বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই SC মানুহ এজনক মুখ্যমন্ত্ৰী নাপাতে। সেইকাৰণে মই জানো যে পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী হোৱাৰ এটা ইচ্ছা জাগি উঠিছিলে, আপোনালোকেও জানে সাংবাদিক বিলাকে, হয়নে নহয়? সেইকাৰণে আপোনালোকৰ লগতো খুব ধুনীয়া সম্পৰ্ক ৰাখিছিলে, হয়নে নহয়? খুব ধুনীয়া সম্পৰ্ক ৰাখিছিলে, কিন্তু একদম বেয়াকে লাট মাৰি দিলে এইবাৰ হিমন্তকতো বুজি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই বোলে ক'ৰবাত কৈছে, কাৰোবাৰ আগত বোলে কৈছে যে পীযুষৰ বেছি ধন হৈছে। অসমত আটাইতকৈ বেছি ৰাজনীতি কৰি ধন কৰা মানুহটো কোন বাৰু? পীযুষ হাজৰিকা নে হিমন্ত বিশ্ব শৰ্মা বাৰু? হিমন্ত বিশ্ব শৰ্মাই যদি 1 লাখ কোটি টকা কৰিছে, পীযুষ হাজৰিকাৰ সেইটো 100 কোটি টকাত হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ধনৰ পৰিমাণটো লাখ কোটি টকালৈ গুচি গ'ল, 1 লাখ কোটি টকা। পীযুষ হাজৰিকাৰ 100 কোটি টকা। গতিকে 100 কোটি টকা কৰা মানুহটোৱে যদি ধন ঘটিছে বুলি মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, মানুহক ঠগি লুণ্ঠন কৰি অকল ৰাজনীতিৰ ব্যৱসায় কৰি 1 লাখ কোটি টকা কৰা মানুহটো কেনেকে অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে? লজিকটো চাওক। SC মানুহক অসমত মুখ্যমন্ত্ৰী পাতিব নেকি বিজেপিয়ে? বিজেপিয়ে দলিতৰ বিৰুদ্ধে থাকে। SC বিলাকক অসমত দলিত বুলি কোৱা হয়, মানে ভাৰতবৰ্ষৰ দলিতটোক আমাৰ ইয়াত SC বুলি কয়। য'ত দলিতক পিতাটোৱে হ'ল RSS আৰু বিজেপিৰ নীতি, তাত পীযুষ হাজৰিকাই যদি ভাবি থাকে যে মোক মুখ্যমন্ত্ৰী পাতিব, তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। সেইকাৰণে যিমান পাৰে এতিয়া পইচা চইচা গোটাই আকৌ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে এইটো বিসম্বাদ কৰি যদি কেনেবাকে মুখ্যমন্ত্ৰী হ'ব পাৰে পাৰিব, নহলে বিজেপিৰ পৰা পীযুষে কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। ভাল বেয়াটো বেলেগ কথা, দুইজনৰ মাজত কাজিয়া লাগিলেতো ভাল পাওঁ না। হয়নে? থেংক ইউ।